ইয়াক কোৱা হয় বাঁহ গোঁসাই। প্ৰত্যেক বছৰে বিহুৰ সময়ত এইসকল লোক খা-খবৰ নিদিয়াকৈ আহে আৰু আহি যেতিয়া আমাৰ গাঁৱৰ পোন প্ৰথম ঘৰ পায়হি তেতিয়া তাল, কংখ আদিৰ শব্দ শুনি গাঁৱৰ সকলো ৰাইজে গম পায়। আৰু যেতিয়া বাঁহ গোঁসাই আহি পায়হি তেতিয়া সকলোৰে আলৈ-আথনি হৈ পৰে, কাৰণ বাঁহ গোঁসাই আহিলে অকণমান পূজা-পাতিও কৰিব লাগে আৰু পূজা-পাতিৰ বাবে অকণমান যা-যোগাৰো কৰিব লাগে। সেয়েহে অকণমান আলৈ-আথনি হৈ পৰে, কিন্তু সকলোৱে জল্দি এই কামবোৰ কৰি উঠে আৰু এইসকল লোক আহে ধমধমাৰ পৰা আৰু এইসকল লোকে 7 বিহুত সকলো ঠাই এনেকৈ ঘূৰি ফুৰে। সৰুৰে পৰা ডাঙৰলৈকে এনেকৈ বগা সাজ একোযোৰ পিন্ধি আহে আৰু বাঁহ গোঁসাই আহিলে সঁচাকৈয়ে মন-চন একেবাৰে ভাল লাগি যায়। আহি আমাৰ ঘৰে পালেহি আৰু এতিয়া মই বাবুৰ হাতত মোবাইলটো দি দিছোঁ। সি কি কৰে আৰু সিহে জানিব দেই। এয়া আমাৰ ঘৰত চাউল, এখন বিহুৱান, ফুল, তামোল পাণ সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এতিয়া বাবুক মোবাইলটো দি দিছোঁ আৰু সি জানিব কি কৰে। মা বৰমাই ধুনীয়াকৈ এভাগ সেৱা কৰিলোঁ আৰু এখন বাঁহ গোঁসাইক গামোচা বান্ধি দিলোঁ আৰু গামোচা, ৰুমাল এনেকৈ বাঁহ গোঁসাইক বান্ধি দিয়া হয় আৰু আমাৰ ঘৰৰ পৰাই গ'লহি আৰু গোটেই গাঁওখনতে এনেকৈ যাব। আৰু তাৰপিছত এয়াই আৰু আজিৰ ভিডিঅ'টো। বাগয় মানে কৃষ্ণৰে বাগয় স্কুল আছে যি চলি গিলা আগতে বেয়া নাছিল। এতিয়া সৰু ছোৱালী কমাইছে, ডাঙৰ ঠিকেই।